Hello friends, welcome to my YouTube channel Roman Vlogs. মই আছো এতিয়া শিৱসাগৰ ৰংঘৰত তো ৰংঘৰ দেখাব বিচাৰিছো আপোনালোকক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰংঘৰ এতিয়া তলৰ পৰা চাওঁ। চাওক না, আগৰ দিনৰ অৰিজিনেল ৰংঘৰ। ফ্ৰেণ্ডসকল দেখি আছে এতিয়া ৰংঘৰ এইবিলাক চব কিমান ধুনীয়া ধুনীয়া গছ ঘাঁহনি মাজেৰে ৰংঘৰটি শিৱসাগৰত অৱস্থিত নিশ্চয় দেখি আছে। আগৰ ৰজাসকলে ৰংঘৰত বহি ওপৰত আৰু আছে ওপৰ মহল। ৰংঘৰত বহি ৰজাসকলে আগৰ দিনত খেলৰ উপভোগ কৰি আছিলে। যদি শিৱসাগৰ আহে ৰংঘৰত সোমাই যাবলৈ নাপাহৰিব। ৰাস্তাৰ কাষতে আছে ৰংঘৰ। আগতে টিকেটৰ মূল্য লৈছিলে 15 টকা, এতিয়া বাঢ়িলে 25 টকাকৈ টিকেট লয়। 25 টকা টিকেট দি আপুনি যদি আহে ৰাস্তাৰ কাষতে আছে ৰংঘৰত সোমাই চাবলৈ নাপাহৰিব। কাম হৈ আছে মানে এইবিলাক মেৰামতি কৰি আছে ৰংঘৰৰ। চাওক এয়া হৈছে, চাওক না কিমান ধুনীয়া ধুনীয়া ৰংঘৰৰ খেল ধেমালি হৈ আছিলে। সেই ৰংঘৰৰ পৰা খেল উপভোগ কৰিছিলে ৰজাসকল। ইয়াত ম'হ যুঁজ হৈছিলে আৰু বিভিন্ন ধৰণৰ খেল হৈছিলে। ৰজাসকলে উপভোগ কৰিছিলে খেলৰ ৰংঘৰত। এয়ে হৈছে ৰংঘৰ, পুৰণি কীৰ্তিচিহ্ন অসমৰ ভাৰতৰ মানে বিখ্যাত ৰংঘৰ। এইফালে চিৰিৰে যাব পাৰি ওপৰলৈ, মানে ওপৰত মহল আছিলে। ৰজাসকলে ওপৰৰ পৰা মানে উপভোগ কৰিছিলে খেলৰ উপভোগ।
আৰু ইয়াত দিয়া আছে চব ৰংঘৰ। আজি বতৰটো ডাৱৰীয়া, ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, কাৰণ অকল ৰংঘৰৰ বিষয়ে সিমান ক'বলৈ হেৰি নাই আৰু। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানতে, বাই বাই।